জগতত কৰি আসনত নিবাস জগতো তাতে বসয় ইয়েতেকে হেতাংক বুলিবা সুদেৱ নামৰ ইটো অন্বয়। প্ৰভু ভগৱন্তৰ নাম বাসুদেৱ। এই বাসুদেৱৰ নামৰ অন্বয় কৰোঁতে সমস্ত জগতৰ অধিপতি ভগৱন্তক ধৰা হৈছে আৰু সমস্ত জগতক ভগৱন্তৰ নিবাস স্থান বুলি কোৱা হৈছে। গতিকে যিজন ভগৱন্তই সমস্ত জগতক তেওঁৰ অধিষ্ঠান হিচাপে লৈ সমস্ত জগতত তেওঁ নিবাস কৰি আছে আৰু সমস্ত জগততেই তেওঁ নিজৰ পৰম শক্তিৰে নিয়ন্ত্ৰণ কৰি আছে, সেইজন ভগৱন্ত প্ৰকৃততে বাসুদেৱ স্বৰূপ। গতিকে বাসুদেৱ ভগৱন্তৰ এটা প্ৰসিদ্ধ নাম, যি নামেৰে ভগৱন্তই সমস্ত জগত নিয়ন্ত্ৰণ কৰি আছে, যি নামেৰে ভগৱন্তই এই বাসুদেৱ নামেৰে প্ৰভু ভগৱন্তই সমস্ত জগতক নিয়ন্ত্ৰণ কৰি জগতক আধাৰ হিচাপে লৈ আৰু সেই জগততে তেওঁ নিজেও আছে। নামঘোষাতে তেনেকৈ কোৱা হৈছে যে জগততে সদা তুমিও প্ৰকাশা অন্তৰ্যামী ভগৱন্ত। অৰ্থাৎ যিজন ভগৱন্তই জগত সৃষ্টি কৰিছে আৰু যিজন ভগৱন্ত নিজেও সেই জগততে প্ৰকাশিত হৈ আছে, সেইকাৰণে কৈছে যে জগতখনো সেই ভগৱন্ততে প্ৰতিষ্ঠাপিত হৈছে আৰু ভগৱন্তইও সেই জগততে নিবাস কৰি আছে। সেয়েহে বাসুদেৱ ভগৱন্ত, এই বাসুদেৱ ভগৱন্তৰ এটা পৰম নাম আৰু সেইকাৰণে ভগৱন্তৰ নাম বাসুদেৱ বুলি অন্বয় কৰা হৈছে। কৃষ্ণ সদানন দৱাতে মা চৈতন্য অননতে যিহেতু যোগী ৰময় ইয়েতেকে হেৰাম পদে পৰম ব্ৰহ্ম ৰূপক বুলি নিশ্চয়। প্ৰভু ভগৱন্তক পৰম ব্ৰহ্ম হিচাপে নামাঙ্কিত কৰা হৈছে। তেওঁ সমস্তৰে আত্মাত নিবাস কৰে জীৱাত্মা স্বৰূপে আৰু সেই জীৱাত্মাসমূহত তেওঁ নিজে প্ৰকাশিত হৈ সদায় আনন্দ ব্ৰহ্ম হিচাপে জীৱ ব্ৰহ্মসমূহক তেওঁ প্ৰতিভাত কৰে আৰু চৈতন্য শক্তিৰ যোগেদি অনন্ত শক্তিৰ মহিমা প্ৰকাশ কৰি সমস্ত জীৱ জগতত প্ৰভু ভগৱন্তই চৈতন্য শক্তি প্ৰকাশ কৰি আছে। সেইকাৰণে প্ৰভু ভগৱন্তই এই চৈতন্য শক্তিৰে সমস্ত জীৱক ৰমণ কৰি আছে কাৰণে তেওঁক ৰাম বুলি কোৱা হৈছে। অৰ্থাৎ তেওঁ জীৱসমূহক পৰমাত্মাৰ যি শক্তি, সেই শক্তি জীৱাত্মাসমূহক প্ৰদান কৰি পৰমাত্মাৰ পৰমানন্দ স্বৰূপ যি তেওঁৰ শক্তি, সেই শক্তিৰে জীৱাত্মাসমূহকো সদায় আনন্দত ৰাখিছে। সদানন্দ সনাতন হেনয় কৃষ্ণক সদা কৰসু উপহাসত হৃদয়ত বুলি কোৱা হৈছে। গতিকে প্ৰভু ভগৱন্তৰ এই অনন্ত মহিমা, এই অনন্ত শক্তিক চৈতন্য শক্তি বুলি কোৱা হৈছে আৰু প্ৰভু ভগৱন্তক পৰম ব্ৰহ্ম নামেৰে অন্বয় কৰা হৈছে। কৃষ্ণ চৈতন্য স্বৰূপে যিহেতু সদায়ে ৰমাৱন্ত
জগতক এতেকে হেৰাম সুমধুৰ পদে বুলি জানা ঈশ্বৰ। এইবাৰ এই ৰাম নামৰ যোগে প্ৰভু ভগৱন্তক অন্বয় কৰা হৈছে। এই ৰাম নামেৰে প্ৰভু ভগৱন্তই সমস্ত জগতক, সমস্ত জীৱক ৰমি আছে। আৰু সেই ৰমি থকা তেওঁৰ যিটো সমস্ত জগতক সমানে তেওঁ ৰমণ কৰি থাকিব পৰা শক্তিটোকেই চৈতন্য শক্তি বুলি কোৱা হৈছে। গতিকে কোৱা হৈছে যে অনন্ত শকতি তুমি ৰাম, ৰাম 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 ৰাম। গতিকে তোমাৰ অনন্ত শক্তি, হে প্ৰভু, তোমাৰ এই অনন্ত শক্তিৰ দ্বাৰা তুমি সমস্ত জগতক ৰমণ কৰি আছা। গতিকে তোমাৰ এই সুমধুৰ ৰাম নাম সুমধুৰ, হৰিনাম সুমধুৰ। গতিকে পৰম ব্ৰহ্মৰ এই চৈতন্য শক্তিৰ দ্বাৰা সমস্ত জগতক ৰমি থকাৰ কাৰণে ৰময়তী ইতি ৰাম, অৰ্থাৎ ৰমণ কৰি থকাৰ কাৰণেই তেওঁৰ নাম হৈছে ৰাম। গতিকে এই ৰাম নামেই পৰম ব্ৰহ্মৰ প্ৰসিদ্ধ নাম। ৰাম নামৰ মহিমা অনেক ঠাইত ব্যাকৰণ কৰা হৈছে। ৰাম পদে, ৰাম নামে সমস্ত জীৱক ৰমি আছে। গতিকে মহাপুৰুষ মাধৱদেৱে আন ঠাইত কৈছে যে ৰাম বুলি তৰে মিৰি অসম কছাৰী, অৰ্থাৎ ৰাম নামেৰে সমস্ত জাতি উপজাতি, সমস্ত জীৱ জগত জড় জগত, এই তিনিটা প্ৰতাপিত সংসাৰৰ পৰা জীৱসমূহে মুক্তি পাই আছে। সুমধুৰ পৰম মংগল ৰাম নাম, এই সুমধুৰ পৰম মংগল ৰাম নামৰ যি মহিমা, এই সুমধুৰ যি ৰাম নাম, সেই ৰাম নামৰ মহিমাৰে প্ৰভু ভগৱন্ত নিজে অন্বয় হৈছে আৰু ৰাম নামেৰে প্ৰভু ভগৱন্তক অন্বয় কৰা হৈছে। হৰি পদ সেৱা নকৰে নিমিত্তে মায়ায়ে বান্ধি ফুৰায়ে, তাৱত মায়াক নতৰে হৰিত শৰণ নলৱে যাৱে। এই ঘোষাফাঁকিত মায়াৰ কথা কোৱা হৈছে। জীৱবিলাকক মায়াই কিয় বন্ধন কৰে, জীৱবিলাকক মায়াই কেনেকৈ বান্ধি ৰাখে, সেই কথাখিনি ইয়াত ক'বলৈ চেষ্টা কৰিছে যে যেতিয়ালৈকে জীৱবিলাকে ভগৱন্তৰ শৰণ নলয়, আশ্ৰয় নলয়, তেতিয়ালৈকে ভগৱন্তৰ মায়াই এই জীৱবিলাকক বান্ধি ৰাখে। অৰ্থাৎ ভগৱন্তৰ শক্তি হৈছে মায়া, যি মায়াৰ দ্বাৰা সমস্ত জগত মায়াবদ্ধ হৈ আছে, আবদ্ধ হৈ আছে, শুদ্ধ বস্তুটো দৰ্শন কৰিব পৰা নাই। গতিকে এই মায়া শক্তিক প্ৰভু ভগৱন্তই সমস্ত জীৱক বন্ধন কৰাৰ কাৰণে দিছে। গতিকে জীৱবিলাকে যদি ভগৱন্তত আশ্ৰয় নলয়, জীৱবিলাকে যদি ভগৱন্তক প্ৰাৰ্থনা নজনায়, জীৱবিলাকে যদি ভগৱন্তৰ ওচৰত কৃপা নিবিচাৰে, তেতিয়াহ'লে জীৱবিলাকে কেতিয়াও এই মায়াৰ পৰা হাত সাৰিব নোৱাৰে। সেইকাৰণে কৈছে যে তাৱত মায়াক নতৰে হৰিত শৰণ নলৱে যাৱে। গতিকে হৰিপদত শৰণ নোলোৱা পৰ্যন্ত এই মায়াৰ পৰা হাত সাৰিব নোৱাৰে। অৰ্থাৎ জীৱসমূহক ভগৱন্তই সৃষ্টি কৰিছে আৰু মায়াৰ দ্বাৰা এই জীৱসমূহক আবৃত কৰি জগতলৈ পঠাইছে। গতিকে এই জগতত জীৱসমূহে মায়াৰ প্ৰভাৱৰ পৰা হাত সাৰি প্ৰভু ভগৱন্তৰ সান্নিধ্য লাভ কৰিবৰ কাৰণে সক্ষম হ'ব তেতিয়াহে যেতিয়া জীৱসমূহে প্ৰভু ভগৱন্তক আশ্ৰয় গ্ৰহণ কৰিব। গতিকে
প্ৰভু ভগৱন্তত আশ্ৰয় কৰাই যে আমাৰ প্ৰকৃত উদ্দেশ্য, আমাৰ প্ৰকৃত লক্ষ্য, সেই কথাটো এই ঘোষা ফাঁকিৰ যোগেদি ব্যক্ত কৰিছে। কৃষ্ণ।